নমস্কাৰ আজি মই এনেকুৱা এখন হোটেলত ভাত খালোঁ সেই হোটেলখন ৰাস্তাৰ কাষতে আপোনালোকে যদি গুৱাহাটীৰ ফালৰ পৰা আহি থাকে তেতিয়াহ'লে এইখিনি জেগা মকৰীয়া বুলি কয় গুৱাহাটীৰ ফালৰ পৰা আহিলে আপোনাৰ লেফ্ট ছাইডে পৰিব আৰু যদি আপোনালোকে নগাঁও ছাইডৰ পৰা আহিলে আপোনালোকৰ ৰাইট ছাইডে পৰিব মোৰ ঘৰৰ ওচৰতে বহুত দূৰত নহয় তথাপিও কিন্তু ইয়াৰ যিটো পৰিৱেশ সেই পৰিৱেশটো দেখিয়ে মই ইয়াতে ৰৈ দিলোঁ আৰু ৰৈ পেলাই দুপৰীয়াৰ ভাত সাঁজ মই ইয়াতে খাই দিলোঁ আপোনালোকক আহক তাৰ আগতে মই দেখাওঁ পৰিৱেশটো এইখন হোটেলতে মই ভাত খালোঁ সন্মুখত চাওক এইখন পথাৰৰ পৰা ধুনীয়া ঠাণ্ডা এটা বতাহ আহি থাকে আৰু এই ভিউটো লৈ পেলাই ভাত খাবলৈ কাৰ মন নাযায় আচলতে পেটত ভোক নাথাকিলেও ভাতকেইটা খাবলৈ খুবেই মন যায় আৰু যিমানবিলাক ইয়াতে ট্ৰাকৰ ড্ৰাইভাৰ হওক যিয়ে নহওক যোনে যায় এইফালে যোনে জানে এইখিনিত তেওঁলোকে ইয়াতে ৰৈ পেলাই ভাত খাই যায় আৰু পৰিৱেশটো ইমানেই ঠাণ্ডা যদি ইমান গৰম গোটেই ৰাস্তাটোত কিন্তু এইফালৰ পথাৰৰ যিটো বতাহ সেই বতাহে আপোনাক ইয়াতে বহি ভাত খালে অকণমানো গৰম নালাগে মানে নেচাৰেল এ চি চলি আছে বুলি ক'ব পাৰি আৰু ওচৰতে আছে চেগুন গছৰ ছাঁ আৰু বতাহ আমি সকলোৱে জানো গতিকে এটা অভিজ্ঞতা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ যদি মোক ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিব আৰু যদি মোক এতিয়ালৈকে আপোনালোকে ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই তেতিয়াহ'লে মোৰ ইনষ্টাত আপোনালোকে মোক ফ'ল' কৰিব আপোনালোকক গোটেই হোটেলখনৰ এটা ভিউ এটা দেখাই দিছোঁ চাওক আৰু এই হোটেলখনৰ নাম হৈছে আপোনাৰ ৰোড ছাইড মিনি হোটেল ইয়াত আপোনালোকে চাহ ভাত পুৰি ৰুটি পৰঠা যি বিচাৰে চব পাব আৰু